নমস্কাৰ। শ্ৰদ্ধাৰ আজিৰ এই বিশেষ গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ সভাপতি ডক্টৰ পাটগিৰি ডাঙৰীয়া, আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ ভট্টাচাৰ্য ছাৰ, মঞ্চত উপবিষ্ট আৰু ইতিমধ্যেই আপোনালোকে খুব ভালদৰে যাৰ পৰিচয় পাইছে ডক্টৰ সঞ্জীৱ বল ডেকা, এই গ্ৰন্থখনৰ সম্পাদকত্ৰয় পাটগিৰি ডাঙৰীয়া, দিব্যৰঞ্জন শৰ্মা খাটনিয়াৰ আৰু ধৰণী লাহন ডাঙৰীয়া, কলেজখনৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, মই পোনপ্ৰথমেই ধন্যবাদ জনাইছোঁ উদ্যোক্তাসকলক যে নতুন বছৰতে এনেকুৱা এটা দিনত একেলগে আপোনালোকৰ লগত মিলিত হোৱাৰ সুযোগ দিয়াৰ বাবে, মোক নিমন্ত্ৰণ কৰাৰ বাবে মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। নৱাগত আদৰণি সভাটো এখনত উপস্থিত থকাৰ অভিজ্ঞতা আছে, কিন্তু নৱাগত শিক্ষককো যে আদৰণি জনাই সেইটো মই আজি প্ৰথম অভিজ্ঞতা হ'ল। নৱাগত শিক্ষকসকললৈ মোৰ শুভেচ্ছা জনালোঁ আৰু শুভেচ্ছা জনালোঁ সেই কোৰাছ দলটোলৈ, যি আচলতে গোটেই সভাখনত এটা অসমীয়া পৰিৱেশ আনি দিলে অম্বিকা গিৰিৰ সেই বিখ্যাত গীতেৰে। আৰু সঁচাকৈয়ে অসমীয়া পৰিৱেশটো আজিকালি ক'তো বিচাৰি নাপায়। আনকি ঘৰলৈ হুঁচৰি এযোৰা আহিলেও সম্পূৰ্ণ অসমীয়াত্বটো তাত বিচাৰি পোৱা নাযায়। ক'ৰবাত নহয় ক'ৰবাত কিবা এটা লেঠা থাকি যায়। সেইটো সন্ধান কৰিবলৈকে মানুহখিনিয়ে আপ্ৰাণ চেষ্টা কৰিছে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত এটা সমস্যা ৰৈ যায়। আৰু এই যে আধুনিক অসমীয়া চিন্তা, এই গোটেই বিষয়টোত যিখিনি দিশ তেখেতসকলে সামৰি ল'বলৈ চেষ্টা কৰিছে, এইটো এটা অত্যন্ত প্ৰত্যাহ্বানযুক্ত কাম আৰু তেখেতসকলে কামটো খুব ভাল কৰিছে। যিসকল লিখকে লিখিছে, মই পৰহি দিনা কিতাপখন পাইছোঁ, কালি মই অলপ ওপৰে চাবলৈ সময় পাইছোঁ, বিশেষ একো পঢ়িব পোৱা নাই, কিন্তু কামটো অত্যন্ত ভাল হৈছে। বিশেষকৈ ডক্টৰ শান্ত বৰ্ণ, তেখেতে এটা লেখনি লিখিছে য'ত আমাৰ জাতীয় অনুষ্ঠানসমূহৰ সৰু সৰু পৰিস্থিতি আছে, খুব ডাঙৰ পৰিস্থিতি নহয়, সৰু সৰু পৰিস্থিতি আছে, কিন্তু সেইখিনিৰ ক্ৰনলজিটো হয়তো সিমান মিলাবলৈ পৰা নাই, কিন্তু সেইখিনিৰ যিখিনি লিখিছে সেইখিনি যদি অলপ বহলাই আলোচনা কৰে তেনেহ'লে সেইখিনি কথাৰে 3টামান ভলিউমৰ এখন কিতাপ হ'ব পাৰে। আৰু প্ৰত্যেকজন কণ্ট্ৰিবিউটাৰ, মই এজন বুলি কোৱা নাই, মই কেৱল মাত্ৰ নতুন নাম পালোঁ কাৰণে কৈছোঁ, প্ৰত্যেকজন ব্যক্তিয়ে এই কিতাপখনত সঁচাকৈয়ে অতি কষ্ট কৰি এটা প্ৰত্যাহ্বানমূলক কাম ভালদৰে সমাপন কৰিছে বুলি মই এই কথা একেবাৰে প্ৰতিৰোধ কৰিছোঁ। সুধীবৃন্দ, মই নাজানো মোৰ কিমান সময়, কিন্তু মই বেছি সময় ভাষণ নিদিম। কথা হ'ল যে আধুনিকতা অকণমান আগতে দিব্য খাটনিয়াৰে খুব ভালদৰে এটা কথাত আলোকপাত কৰিছিলে আৰু এটা আৰ্টিকুলতো আছে বুলি কৈছে ইয়াত। কথাটো হ'ল যে আধুনিকতা, এই চিন্তাটো আপুনি কাৰ লগত যোগ কৰিব? আধুনিক অসমীয়া চিন্তা সি কোন পৰ্বৰ পৰা আৰম্ভ হৈছে? সি ঔপনিৱেশিক আমোলৰ পৰা আৰম্ভ হৈছে নে তাৰ পূৰ্বৰ পৰা আৰম্ভ হৈছে, নতুবা তাৰ পৰৱৰ্তী অৱস্থাতে আমাৰ মনলৈ আধুনিক চিন্তাটো আহিছে? এনেকুৱা ধৰণৰ এটা কনফিউজন থাকে। যদি আপুনি আধুনিকতাটো কেৱল মাত্ৰ পুঁজিৰ লগত জড়িত কৰিবলৈ চেষ্টা কৰে, তেনেহ'লে শিল্প বিপ্লৱ আৰু এই সময়ৰ পৰা আপুনি কথাখিনি ধৰিব পাৰে। কিন্তু চেন্স অফ ছ'চিয়েল জাষ্টিছ, সামাজিক সামন্তীয় ব্যৱস্থাটোত যেতিয়া সামাজিক ন্যায়ৰ কথা যদি কোনোবাই চিন্তা কৰিছে, সেইটোক যদি শিল্প বিপ্লৱৰ আগৰ অথবা এনেকুৱা ধৰণৰ ৰেনেছাৰ আগৰ হয় বা সমসাময়িক হয়, তেনেহ'লে তাক আধুনিক চিন্তা বুলি কোৱা হ'বনে নহয়? সেইটো এটা গুৰুত্বপূৰ্ণ দিশ বুলি মই ভাবোঁ। অসমত শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ নেতৃত্বত হোৱা ভক্তি আন্দোলনটোৱে ভাৰতবৰ্ষত সম্ভৱতঃ সামন্তীয় কালত প্ৰথমবাৰৰ বাবে ছ'চিয়েল জাষ্টিছ এই চিন্তাটো আনিছিল।
আৰু যদি সেই চিন্তাটোক আধুনিক বুলি ধৰা হয় তেনেহ'লে আমি ঔপনিৱেশিক আমোলত আধুনিকতা আৰম্ভ হৈছে বুলি আমি ক'বগৈ হয়তো নোৱাৰিম। আমাৰ আধুনিকতা হয়তো বহুত পুৰণিও হ'ব পাৰে, মই নাজানো। মই এইকাৰণে ইয়াত আহি বহিয়ে মোৰ শংকৰৰ এখন কিতাপৰ নামলৈ খুব মনত পৰিছে, কত অজানাৰে। কিমান যে নাজানো, বয়স যিমানে বাঢ়ি গৈছে নজনা কিমান বাঢ়িছে। মানুহ উল্টা হ'ব লাগে, বয়স বাঢ়িলে মানুহে জানাটো বেছি হ'ব লাগে। এতিয়া মোৰ সঞ্জীৱ পল ডেকাৰ দৰে গৱেষকৰ সন্মুখত ভাষণ দিবলৈ ভৰি কঁপি থাকে, ভয় লাগি থাকে, কোন ক'ৰবাত কিবা লেঠা লাগিব, নাজানো কিমান। এই কথাটো বয়স বাঢ়ি বাঢ়ি গৈ আছে, মানে নজনা কথা বাঢ়ি গৈ আছে। ইনভাৰ্চলি প্ৰপৰ্চনেট, যিটো আমাৰ ব্যস্ত সমানুপাতিক বয়সৰ লগত জ্ঞান। এতিয়া কথা হ'ল, মই ক'ব খুজিছোঁ এটা কথা যে অসমীয়া, মই যে অকণমান আগতে কৈছোঁ যে অসমীয়া পৰিৱেশ, আৰু অসমীয়া কথাটো ক'বলৈ লাহে লাহে মানুহে সংকোচ কৰা হৈছে। সংকোচ কৰা হৈছে কিহৰ কাৰণে? যেতিয়াই আমি কিবা এটা কাৰ্যসূচী হাতত লওঁ, আমি ধৰি লওক এই কামটো কৰিম, তেতিয়া আমি অসমীয়া মানুহখিনিৰ কাৰণে কৰিম বা অসমীয়া জাতিটোৰ কাৰণে কৰিম। আমি এজেণ্ডাখন ঠিকেই লওঁ, লৈ পেলাই যেতিয়া সি এখন বৃহৎ সামাজিক এজেণ্ডাত পৰিণত হয়, তেতিয়া অসমীয়া শব্দটো তাৰ পৰা বিলুপ্ত হৈ পেলাই সেইটো অসমবাসী হৈ পৰে। অসমবাসী আৰু অসমীয়াৰ মাজত গুৰুত্বপূৰ্ণ বহুতখিনি পাৰ্থক্য আছে। অসমত বহুত মানুহ থাকিব পাৰে, কিন্তু অসমীয়া এটা ক'ত। এতিয়া কথাটো হ'ল, এই কিতাপখনত শিৱনাথ বৰ্মন ছাৰৰ নিবন্ধটোৰ দ্বিতীয় অংশটোৰ প্ৰথম পেৰাগ্ৰাফটোত কেইটামান কথা আছে, আপোনালোকে চাব যে অসমীয়াটো, এই অসমীয়া ধাৰণাটো খুব নতুন, মানে পুৰণি ধাৰণা নহয়, এইটো যোৱা শতিকাৰ আগৰ শতিকাৰ ধাৰণা। আৰু এই ধাৰণাটো আমি অসমীয়া জাতীয় চেতনা স্ৰোত, যিটো আমাৰ চেন্স অফ নেশ্যনেলিজম, যিটো আমি বোধ, জাতীয়তা বোধ, এই জাতীয়তা বোধটোৰ মাজেৰে পাইছোঁ কেইটামান ঘটনাৰ পৰিপ্ৰেক্ষিতত। প্ৰথমতে আমি ভাষাটো হেৰুৱাইছিলোঁ। ভাষাটো ঘূৰাই অনাৰ বাবে আমি যিখন সংগ্ৰাম কৰিছিলোঁ, সেই সংগ্ৰামৰ পৰা আমি ভাষাটো ঘূৰাই পাইছোঁ, আৰু সেই ভাষাটোৰ মাজেদিয়েই অসমীয়া জাতীয় চিন্তাটো উদ্বুদ্ধ হৈছিল। আজি আপোনালোকে যদি চেক কৰে ভালদৰে, প্ৰত্যেকটো শাৰীত যদি ইজনে সিজনৰ লগত চায়, তেনেহ'লে দেখিব যে ইজনৰ বৰ্ণ ধৰ্ম সিজনৰ লগত নিমিলে, ইজনৰ আচাৰ সিজনৰ সংস্কৃতিৰ লগত নিমিলে, কিন্তু আটাইকেইজন অসমীয়া কিহৰ কাৰণে? একমাত্ৰ ভাষাটোৱে সকলোক একেলগ কৰি ৰাখিছে। এই গোটেই ধাৰণাটো মোৰ যদি ভুল হোৱা নাই, তেনেহ'লে এইটো আচলতে এই মডেল, যিটো আমাৰ যিটো জাতীয়তা বোধৰ মডেল, যিটো সেই মডেলটো আচলতে ইউৰোপৰ পৰা। ইউৰোপীয় যিটো মডেল, সেই মডেলতে বাঙালী, অসমীয়া, উৰিয়া এইসকলৰ জাতীয়তা বোধটো আৰম্ভ হৈছে। ইউৰোপীয় মডেলটো একেবাৰে সৰল, কাৰণ আপোনালোক সকলোৱে জানে যে তাত সকলো বাৰী টাৰ্কি তুৰস্কখন বাদ দি গোটেই ইউৰোপখনেই খ্ৰীষ্টান। তেনেহ'লে গোটেই ইউৰোপখন একেলগ হোৱাটো একো অসুবিধা নাছিল ধৰ্মৰ ভিত্তিত, কিন্তু গোটেই ইউৰোপখন ধৰ্মৰ ভিত্তিত একেলগ হৈ নাথাকিল, কাৰণ তেওঁলোকৰ ভাষাবোৰ বেলেগ বেলেগ আছিল। ফৰাচী এটা জাতি, ইংৰাজ এটা জাতি, স্পেনিছ এটা জাতি, এনেকৈ এওঁলোকৰ ভাষাবিলাকৰ ভিত্তিত গঢ় লৈ উঠা জাতীয়তা বোধটো এই বাঙালী আৰু অসমীয়া জাতীয়তা বোধৰ সৈতে একে, মডেলটো একেধৰণৰ। তেওঁলোকে যেতিয়া যিটো জাতীয়তা বোধ আৰম্ভ হৈছিল, তাৰ লগত কিন্তু কেপিটেলৰ সম্পৰ্কটো আছিলেই। দ্বিতীয় কেইটামান চৰ্ত আছিলে, যিকেইটা চৰ্ত আচলতে তেওঁ সেই চেতনাটোৱে সম্পূৰ্ণভাৱে পূৰণ কৰিছিল। ইউৰোপীয় মডেলটো তিনিটা ধৰণৰ চৰ্ত আছিল: কমন লেংগুৱেজ, উমৈহতীয়া ভাষা; শ্বেয়াৰ্ড ৰিলিজিয়ন, উমৈহতীয়া ধৰ্ম; আৰু কমন এনিমি, শত্ৰুটো একে হ'ব লাগিব। এই তিনিটা চৰ্তৰ যদি যিকোনো দুটা চৰ্ত পূৰণ কৰে, তেনেহ'লে সেই চেতনা বোধটোৱে, জাতীয় চেতনা বোধটোৱে এটা সংহত ৰূপ লয়, কনচলিডেশ্যন হয়। অসমৰ ক্ষেত্ৰতো ইয়াৰ কোনো ব্যতিক্ৰম হোৱা নাছিল।
আমি এটা উমৈহতীয়া ভাষা গ্ৰহণ কৰিলোঁ আৰু তৎকালীন উমৈহতীয়া শত্ৰুক আমি চিনাক্ত কৰিলোঁ যে এইটোৰ পৰা আমাৰ বিপদ হ'ব পাৰে আৰু লগে লগে আমাৰ জাতীয়তাবোধটো সংহত হ'ল আৰু সেইটোৱে আমাৰ আজিৰ যিটো আধুনিক চিন্তা বুলি কৈ আছো সম্ভৱ সেই আধুনিক চিন্তাৰ পৰৱৰ্তী মানে আৰম্ভ হোৱাৰ কিছুদিন পিছত এতিয়া কথাটো হ'ল যে ব্যক্তি হিচাপে মোৰ যিটো সত্তা আপোনাৰ লগত নিমিলে গতিকে মই আৰু আপুনি সদায় আছো একেটা স্পেচ লৈ আছো আমি আৰু তেওঁলোক আমি আৰু তেওঁলোক এন্টিটিটো তেনেকুৱা আমিবোৰ এটা সত্তা আৰু তেওঁলোক এটা সত্তা আমি যি সময়লৈকে জাতীয়তাবোধটো সংহত ৰূপত পাইছিলো তেতিয়া আমিবোৰ স্পষ্ট হৈ আছিল কোনবোৰ আমি আজিৰ তাৰিখত অসমীয়া মানুহৰ সন্মুখত তেওঁলোকবোৰ স্পষ্ট আমিবোৰ স্পষ্ট নহয় আমি বুজি পাইছো যে কোনবোৰ আমি নহয় কিন্তু আমি হোৱাবোৰ কোন এই কথাটো অস্পষ্ট হৈ গৈছে আৰু দিন গৈছে মানে এই আমিৰ সংজ্ঞাটো আমিৰ ধাৰণাটো জটিল হৈ গৈ আছে যদি সঁচাকৈয়ে অসমীয়া মানুহে কিবা কাম কৰিব খুজিছে তেনেহ'লে মই ভাবো যে জ্ঞাননাথ বৰা অম্বিকাগিৰি ৰায়চৌধুৰী আৰু নীলমণি ফুকন বাগ্মীবৰ নীলমণি ফুকন ডাঙৰীয়াৰ যি ধাৰণা আছিল এই ধাৰণাখিনি ভালদৰে চৰ্চা কৰক ইয়াত বহুত গৱেষক পণ্ডিত আছে শিক্ষক মণ্ডলী মই ভাবো তেখেতসকলে ইয়াত বাটকটীয়া ভূমিকা ল'ব পাৰে সেই কালতে জ্ঞাননাথ বৰা নীলমণি ফুকন আৰু অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সময়ে সময়ে আপোনালোকৰ দেখিব যে সময়ে সময়ে তেওঁলোককো খুব বিভ্ৰান্ত যেন লাগিব কিন্তু সেইটো কথা সম্পূৰ্ণভাৱে সঁচা নহয় তেওঁলোকৰ বিভ্ৰান্তিখিনি চকুত আমাৰ পৰিচয় কিহৰ কাৰণে আমি এটা নতুন সময়ৰ আলোকত তেওঁলোকক চাবলৈ চেষ্টা কৰিছো সেইকাৰণে মাজে মাজে বিভ্ৰান্ত যেন লাগিব কিন্তু তৎসত্ত্বেও মই ভাবো যে জাতিৰ ভৱিষ্যতটো তেওঁলোকৰ চেতনাৰ মাজত লুকাই আছে আৰু সেই চেতনাটো তেওঁলোকৰ যিখিনি কাম তেওঁলোকৰ সৃষ্টি তেওঁলোকৰ আহ্বান ভালদৰে চৰ্চা কৰিলে আমি হয়তো বুজিব পাৰিম কিতাপখনৰ কথা মই বৰ বিশেষ ক'ব নোৱাৰিলোঁ কাৰণ কিতাপখন মোৰ খুব ভালদৰে পঢ়া হোৱা নাই আৰু মই এনেকুৱা মানুহ নহয় মই এজন সাধাৰণ কলম পিহা সাংবাদিক গতিকে মইতো ইমান পাণ্ডিত্যপূৰ্ণ ভাষণ দিব নোৱাৰিম গতিকে মই পিছে পৰে কিতাপখন পঢ়ি মই কিবা এটা লিখাৰ আশা মনতে পঢ়ি ৰাখিলোঁ আপোনালোক সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু মোৰ কথাখিনিত বহুত ভুল থাকিব পিছত আপোনালোকে নিজে নিজে শুধৰাই ল'ব বুলি আশা কৰিলোঁ নমস্কাৰ